नमस्कार गिबियाव दिनै सराइबिल समष्टिया जुमदुवार समष्टिया जों ज' जालायनानै दिनै सराइबिल समष्टियाव बरबादा गामियावहाय प्राइमारिखौ जों गोसो गोथारै दाफुंनो हानाय जाहैबाय। दा ओरैबायदि जाहैबाय बे एपिबि पार्टीनिफ्राय बरबादा गामियानो बा बरबादा प्राइमारि जेसेबां एरिया दं बे एरियानो एपिबिखौ गिलु बालु सापर्ट खालामनानै मा होनो सापर्ट खालामनाय जाहैबाय आरो जायनि फले बे एरियायावहाय सोरबा सासेया माने सोरबा गुबुना भट मोननायनि खुनु माबायानो गैला जाहैबाय। मानो होनबा बिपिएफआबो इउपिपिएलआबो बे ओनसोलखौ बिमा गदायनि फिसाबादि बिसोर नायदों। बे नायनायनि थाखाय दिनैहाय बिथे एकदम गाज्रि मोननानै दिनै एपिबिआव लोब लोब जोंनावहाय फैनाय जाबाय आरो एपिबि गसाइगाव डिस्ट्रिक्ट हिसाबै बेसेबांसिम प्राइमारि दाफुंनानै लानाय जादों? जों दिनैहाय बरबाद गसाइगाव सराइबिल समष्टियाव प्रथम बे बरबादाखौ दानाय जादों। दा नैबे सप्ताहनि गेजेराव गासै दानाय जासिगोन। जोङो ब्लकखौहाय अलरेडि अर्डार होनाय जाहैबाय। जुमदुवार आरो सराइबिलखौ एक सप्ताहनि गेजेराव जों दाफुंनानै लानाय जासिगोन आरो फैगौ इलेक्शननि थाखाय एबिपिनि जानानै नोंथाङा रायजो राजाफोरखौ मा बुंगोन? फैगोन इलेक्शनावहाय आङो सराइबिल समष्टिनि रायजो राजाखौ एपिबिनो होजोबनो थाखाय खावलायनाय जाबाय आरो बे रायजो राजाफ्रा एपिबिखौनो सापर्ट खालामजोबगोन होननानै जों मिथिनाय जादों। মই নিথ আনন্দিত আজি মই আপোনালোকৰ জৰিয়তে বিটিচিৰ বাসীক মই আগন্তুক দিনৰ যি ঈদ আছে তাৰ শুভেচ্ছা যাচিলোঁ। প্ৰথম কথা মই ইয়াতে অহাৰ উদ্দেশ্য আমি ইয়াত প্ৰাইমাৰী গঠন কৰিব আহিছোঁ এপিবিৰ অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড। ইয়াতে খুব ভাল লাগিল। আজি ইয়াত অহাৰ পিছত চাওঁ ইয়াৰ যি য়ং ব্ৰিগেড যিটো আছে যথেষ্ট পৰিমাণে ইয়াত আহিছে। সিহঁতক লৈ আমি গঠন কৰিলোঁ আমাৰ প্ৰাইমাৰীটো চৰাইবিলৰ আণ্ডাৰত প্ৰথম প্ৰাইমাৰী আমাৰ গঠন ইয়াত খুব ভাল লাগিল আৰু কি। জুমদুৱাৰ আৰু চৰাইবিলৰ সব প্ৰাইমাৰী গঠন কৰা হ'ল নেকি? নাই, আমাৰ ষ্টাৰ্ট কৰিছোঁ আমি 2 মাহে হৈছে আমাৰ পাৰ্টিটো লঞ্চ হোৱা। 2 মাহৰ ভিতৰত আমি ব্লক কমিটি বনাইছোঁ, ডিষ্ট্ৰিক্ট কমিটি বনাইছোঁ, ব্লক কমিটি বনাইছোঁ, প্ৰাইমাৰীও আমি বনাই আছোঁ। আমি জমদুৱাৰৰ প্ৰাইমাৰী হৈছে, আমাৰ গুমাৰ প্ৰাইমাৰী হৈছে, গুমাৰ আমাৰ 5টা প্ৰাইমাৰী হৈ গৈছে অলৰেডি। আমি আজি চৰাইবিলৰ প্ৰথম প্ৰাইমাৰী গঠন কৰিলোঁ। কালি আৰু গঠন আছে, কালিও হ'ব আমাৰ গঠন। ডেইলি আমাৰ প্ৰাইমাৰী গঠন কৰি আছোঁ। হ'বলগীয়া ইলেকশ্যনত বিজেপি বিপিএফ ইউপিপিএল এইবিলাক মানে প্ৰভাৱ হ'ব নেকি? না, প্ৰভাৱটো আমি কিয় নকৰোঁ, কাৰণ ঘটনা হ'ল ৰাইজে চাইছে যে বিপিএফে কি কাম কৰিছে 17 বছৰ, ৰাইজে চাইছে যে বিজেপি ইউপিপিএলে এই 5 বছৰ কি কাম কৰিছে। আমি ইয়াত অহাৰ পিছত ৰাইজে যিটো সঁহাৰি জনাইছে আমাক নিথ আনন্দিত মই, আৰু ৰাইজে আমাক ভাল এটা দিছে, মানে আমাক ৰেছপন্স দিছে। আৰু ৰাইজৰ মুখে মুখে এটাই কথা যে এইবাৰ এপিবি হয় কিনি আপুনি ৰাইজক কি ক'ব? মই এপিবিৰ তৰফৰ পৰা মই এইটোৱে কথা ক'ম যে ৰাইজ বিটিআৰবাসী ৰাইজ আপোনালোকে এপিবিৰ লগত থাকক। আপোনালোকে যেনেকৈ এপিবিৰ লগত আহি আছে আপোনালোকে এপিবিৰ লগত থাকক। আগন্তুক দিনত যি ঢোল পিটিছিলে আমাৰ ইউপিপিএলে পৰিৱৰ্তন কৰি সিহঁতে কি পৰিৱৰ্তন আপোনালোকে চালে, কি পৰিৱৰ্তন হ'ব লাগে সেইটো আমি এপিবি হৈ ৰাইজক দেখুৱাই দিম। ৰাইজে আমাৰ লগত থাকিব লাগে, বাছ ৰাইজে ইয়াৰ পৰিৱৰ্তনটো চাব পাৰিব যে আমি কি পৰিৱৰ্তন কৰি আছোঁ। যথেষ্ট আমি কাম কৰিম, আমি ৰাইজৰ কাৰণে যথেষ্ট কাম কৰিম। আজি যি ৰাইজৰ সুবিধা এইবিলাক আমি চাই আছোঁ, আৰু যিখিনি পাৰে আমি 99 মানে 100 কৰিব নোৱাৰিম, 99% আমি ৰাইজৰ কাম কৰি যাম।